আজিৰ এই সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰা আমাৰ ওদালগুৰি আৰু দৰঙৰ বিভিন্ন অঞ্চলৰ পৰা উপস্থিত হোৱা মাতৃসকল, বাইদেউসকল, ভনীসকল, দাদাসকল, ভাইসকল, মই সকলোলৈ মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। আজি এই শুভ মুহূৰ্তত বিশেষভাৱে আমাৰ মানৱ জাতিৰ এটা বিশেষ লোক, যিসকলে সদায়ে আমাৰ বিভিন্ন কল্যাণ, বিভিন্ন মংগলিক কাৰ্যসূচীবিলাক সফল কৰাত সকলো ধৰণৰ প্ৰচেষ্টাৰ মাজেৰে আমাক সহায় কৰি অহা এই ব্ৰাহ্মণসকলৰ এই কাৰ্যসূচীটো ইয়াত অনুষ্ঠিত হৈছে আৰু ইয়াত উপস্থিত হ'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। যোৱা কেইবা বছৰৰ পৰা আপোনালোকৰ সংগঠনৰে কিছুমান নেতৃবৃন্দ মোৰ লগত সম্পৰ্কত আছে আৰু ২-৩বাৰ মই তেখেতসকলৰ লগত আমাৰ ব্ৰাহ্মণ সমাজখনৰ যিবিলাক সমস্যা, যিবিলাক দৈনন্দিন বিভিন্ন জীৱনত ঘাত প্ৰতিঘাত, সংঘাত, ভাল বেয়া কথাবিলাক আলোচনা কৰি আহিছোঁ আৰু সেই সময়ৰ পৰা ময়ো কিছুমান কথা জানিবলৈ ইচ্ছুক হৈছোঁ। কাৰণ এজন জনজাতি হিচাপে, বড়ো মানুহ হিচাপে আমাৰ অলপমান ৰীতি নীতিবিলাক অলপ বেলেগ, তথাপিতো হিন্দু হিচাপে এই সমাজখনৰ মাজত যি ৰীতি নীতিবিলাক, সংস্কৃতিবিলাক চলি আহিছে, এইটো আমাৰ কাৰণে অপৰিচিত নহয়। সৰুৰে পৰাই বিভিন্ন পূজা অৰ্চনা, আমাৰ দুৰ্গা পূজাই হওক বা বিভিন্ন পূজাবিলাকত সদায় অংশগ্ৰহণ কৰি আহিছোঁ আৰু যেতিয়া অলপ ডাঙৰ হৈছোঁ, বয়স হৈছে, সেই সময়ৰ পৰা যেতিয়া ভাল বেয়া, পাপ পুণ্য এই কথাবিলাক অলপ বুজি পোৱা হৈছোঁ, সেই সময়ৰ পৰাই যি আধ্যাত্মিক চৰ্চাটো মোৰ জীৱনৰ এটা অংগ হিচাপে লৈ আহিছোঁ। পৃথিৱীত আমি বহুত কথা বুজি পাওঁ, কিন্তু যিমান বুজি পালেও এইটো সদায় কিঞ্চিতে হয় আৰু আজিলৈকে কিছুমান কথা বিজ্ঞানো অধ্যয়ন কৰি শেষ কৰিব পৰা নাই। কিহৰ কাৰণে মানৱ সমাজখন ইমান শৃংখলাৰে চলে, কিহৰ কাৰণে আমাৰ বিভিন্ন আমি নজনা আমাৰ সমস্যাবিলাক কেতিয়াবা দূৰ হয়, কেনেকৈ আমাৰ জীৱন সদায় আগবাঢ়ি যায়, এই কথাবিলাক আজিও বহুত ৰহস্যত আছে। আৰু সেইকাৰণে যেতিয়া মানুহে কিবা এটা জীৱনৰ সমস্যাবিলাক সমাধান কৰিব নোৱাৰা হয়, বিভিন্ন চিন্তাৰ এটা জটিলতাৰ পৰা ওলাই আহিব নোৱাৰা হয়, তেতিয়া ভগৱানক প্ৰাৰ্থনা কৰে, পূজা কৰে আৰু নিজৰ জীৱনটো, নিজৰ পৰিয়াল, নিজৰ সমাজখন আগুৱাই নিয়াৰ কাৰণে আশীৰ্বাদ বিচাৰে। তেনেধৰণে বহুত বছৰে সনাতন ধৰ্মৰ আমাৰ যিবিলাক মন্ত্ৰ পাঠবিলাক আছে, আমাৰ বেদৰ পৰা আদি কৰি যিখিনি চৰ্চা চলি আছে, মই ভাবোঁ যে আজিৰ সমাজখন তেনেকুৱা এটা দীঘলীয়া এটা পৰিক্ৰমাৰ মাজেৰে আহিছে। ইয়াত ব্ৰাহ্মণ সমাজৰ ডাঙৰ এটা অৱদান আছে। আজিৰ সময়ত বহুত শিক্ষিত মানুহো কেতিয়াবা ভুল কৰে। আমি ভাবোঁ যে এইজন মানুহ বহুত শিক্ষা দীক্ষা লৈছে, বহুত ডিগ্ৰীধাৰী হৈ ভুল কৰিব নোৱাৰে। যেতিয়া আমাৰ মানৱ চিন্তাৰে আমি এটা সময়ত, এটা লেভেলত, এটা লিমিটত সীমিত হৈ থাকোঁ, তাৰ পৰা আগুৱাই নিবৰ কাৰণে আমি ধৰ্ম আৰু ভগৱানৰ আশ্ৰয় ল'ব লগা হয়। সেইকাৰণে আজিৰ সময়ত মই এটাই কথা উপলব্ধি কৰি আহিছোঁ, আমি যিমানে
ধন সংগ্ৰহ নকৰে কিয়, যিমানে বিদ্যা অৰ্জন নকৰে কিয়, এটা পাৰ্টত আমাৰ জীৱনত আধ্যাত্মিকতাটো আমাৰ জীৱনৰ এটা অংশ হ'ব লাগে। মই চেষ্টা কৰো ভগৱানক সদায় প্ৰাৰ্থনা কৰিবলৈ কি দিনটোৰ ভিতৰত মোক যাহাতে ভগৱানে কেতিয়াও বেয়া কথা ক'বলৈ, বেয়া চিন্তা কৰিবলৈ মোক পাৰমিশন নিদিয়ে। সেইটোৱে মোৰ জীৱনৰ কাৰণে এটা সদায় মই প্ৰত্যাহ্বান হিচাপে ৰাতিপুৱাৰ পৰা গধূলিলৈকে লওঁ। কাৰণ আমি কেতিয়াবা ভুল এটা কথা যদি কওঁ, বেয়া চিন্তা যদি অলপ ৰাখো, সেইটো বেলেগৰ কাৰণে ক্ষতি হয়। আৰু আজি আমি দেখিছো যে বিশ্বত যুদ্ধ হৈ আছে, বিভিন্ন অঞ্চলত যুদ্ধ হৈ আছে। যোৱা শতিকাত যি দেশবিলাক বন্ধু আছিলে, এই শতিকাত যুদ্ধ কৰিছে। যোৱা শতিকাত কোনোবা শত্ৰু আছিলে, এই শতিকাত ইহঁতে আকৌ বন্ধু হৈছে। কিন্তু বহুত মানুহে ভাবি পোৱা নাই কিয় শত্ৰু হয়, কিয় বন্ধু হয়। মই দেশৰ কথা কৈছো, সেইটো ব্যক্তিগত জীৱনতো হয়, সামাজিক জীৱনৰো হয়। আমি বহুত চেষ্টা কৰো কাৰো লগত কাজিয়া নকৰো, কাৰো প্ৰতি বেয়া চিন্তা নকৰো, বেয়া ভাৱ নাৰাখো, হৃদয়টো সদায় পবিত্ৰ কৰি চলিম ৰাতিপুৱাৰ পৰা গধূলিলৈকে। তথাপিতো সদায় আমাৰ তাত ইয়াৰ এটা প্ৰত্যাহ্বান আহে। সেইকাৰণে এটা কথা এটা মানুহে কৈছে যে লাই comes 1,000 times, but we have to ensure not through me. ভুল কথা, মিছা কথা, বেয়া চিন্তাবিলাক হাজাৰবাৰ আহিব। আমিহে ঠিক কৰিব লাগে যে এইটো মোৰ দ্বাৰা যাহাতে নহয়। আৰু সেইটো ঠিক কেনেকে কৰিব, এই কথাটো কিতাপত লিখা নাই। এই কথাবিলাক ফিজিক্স কেমেষ্ট্ৰি বিলাক পঢ়ি পোৱা নাই। ইয়াৰ কাৰণে লাগিব ধৰ্ম চৰ্চা। কোনোবা মন্দিৰত গৈ, কোনোবা এটা ধৰ্মীয় অনুষ্ঠানত গৈ, কোনোবা এটা আধ্যাত্মিক চৰ্চা, যিটো কোৱা হয় যে আমাৰ বেলেগ বেলেগ ধৰ্মৰ মানুহবিলাকে কয় যিটো নেকি সৎসংগ বুলি কয়, এইটো এই চৰ্চাবিলাক কৰিবলৈ দৰকাৰ হয়। সেই কাৰণে আজি মই বিশেষভাৱে বিটিআৰ অঞ্চলত থকা যিসকল ব্ৰাহ্মণ পৰিয়াল আছে, যিসকল আমাৰ ব্ৰাহ্মণসকল আছে, সেইসকলৰ অনাগত দিনত জীৱনটো ভালকে চলি যায় আৰু সদায় বিভিন্ন পৰিয়ালৰ, বিভিন্ন সমাজৰ ভাল ভাবি পূজা অৰ্চনা কৰাত নেতৃত্ব দিয়ে। আপোনালোকৰ যাহাতে জীৱন সদায় ভালে থাকে, ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো। বহুতখিনি কিবা কিবি কৰিব নোৱাৰিলেও চেষ্টা কৰি আছো। মই নেতৃত্বৰ লগত আকৌ কথা পাতিম যে আমাৰ বিটিআৰ অঞ্চলৰ ব্ৰাহ্মণসকলক কেনেকৈ আমি চৰকাৰীভাৱে সহায় কৰিব পাৰো। সেইদিনা এটা সৰু কথা এটা মোক অনুৰোধ কৰিছে, কিন্তু আমাৰ নেতাসকলৰ কাৰণে এইটোৱে ডাঙৰ কথা যে এই মন্দিৰটো নিৰ্মাণ কৰিব পৰা নাই, ভালকৈ 10 লাখ টকা বিচাৰিছে। কিন্তু আজি আহি মই নিজে দেখা পাইছো যে এইটো 10 লাখ টকাত যেনেকৈ বিচাৰিছে তেনেকা নহব। গতিকে আপোনালোকে এই 10 লাখটো খৰচ কৰাৰ পিছত আকৌ 10 লাখ টকা ইয়াতে দিয়া হ'ব, যাহাতে ভালকৈ অন্তত এটা মন্দিৰ আপোনালোকে ভালকে নিৰ্মাণ কৰি ল'ব পাৰে। আৰু সেই মন্দিৰত সদায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাৰ ভক্তসকলে আহি নিজৰ মনৰ যিবিলাক কামনা, মনৰ যিটো ইচ্ছা, সেইবিলাক যাহাতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে, মই সেইটো আশা ৰাখিছো। মই দীঘলীয়া কথা ক'ব বিচৰা নাই, কাৰণ কথা আপোনালোকৰ পৰাহে শুনিব লাগে। আজি চবে কয় কলিযুগ, ইয়াত যিসকলে হৰিৰ নাম নলয়, ভগৱানৰ ওচৰত নাযায়, সেইসকলৰ প্ৰত্যেকটো খোজতে বিপদ হয়। তো সেইকাৰণে আমি সদায় ভগৱানৰ নাম ল'ব লাগে, ঈশ্বৰৰ নাম ল'ব লাগে। আৰু কীৰ্তনতো কৈছে যে মুখত হৰিৰ নাম, হাতত কাম যিসকলৰ থাকিব, সেইসকলেহে আগবাঢ়ি যাব পাৰিব। মই সকলোলৈ নমস্কাৰ জনাইছো। মোৰ তৰফৰ পৰা পুনৰ আপোনালোকৰ মৰম আৰু মোৰ শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। আমি য'ত বসবাস কৰি আছো, এই বসবাস কৰা ঠাইৰ মুখ্য
যিগৰাকী দাতা শ্ৰদ্ধেয় প্ৰমোদ বৰদেৱ, ৰাজনৈতিকভাৱে আমাক পোহপাল দি ৰাখিব পৰা শক্তি তেখেতৰ কাৰণে যথেষ্ট আছে। আৰু সেই আশা পুহিয়েই আমাৰ ব্ৰাহ্মণসকল তেখেতৰ ওচৰত গৈ যিটো জলঙা লয়, ব্ৰাহ্মণসকলৰ এটা জলঙা থাকে, কমণ্ডলো থাকে, য'ত সেই জলঙা পূৰণৰ কাৰণে প্ৰভুসকলে এটা অৱদান দিয়ে। আৰু সেই অৱদানৰ পটভূমিত আজি আমি 10 লাখ টকাৰ তেখেতে যোগাযোগ কৰোঁতে এটা ঘোষণা কৰিছিলে, আৰু তেখেতৰ চিৰিমুখেৰে আজি সুন্দৰকৈ আকৌ 10 লাখ টকাৰ এটা ঘোষণা কৰিছে। আজি আমি আমাৰ সভাসদক এটি কথা জনাবৰ কাৰণে আনন্দিত হ'ম। তেখেতে আমাৰ এই ওদালগুৰি জিলাত 50 লাখ টকাৰ এটি বেদ বিদ্যালয় গঠনৰ কাৰণেও নিৰ্মাণৰ কাৰণেও চিন্তা চৰ্চা কৰি আছে, আৰু সেইটো দিয়া হ'ব পাৰে। গতিকে তেখেতে যিহেতু চৰকাৰী টেকনিকেল কিছুমান কথা আছে, তাৰ কাৰণে আমি অপেক্ষাও কৰিব লাগিব। একেদিনাই সকলো কাম হৈ নাযায়। যেনেকৈ আমি কিবা এটা ভাল কাম কৰিব খুজিলে কিছু সময়ৰ প্ৰয়োজন হয়, ঠিক তেনেদৰে তেখেতেও চেষ্টা কৰি আছে। আৰু যোৱা আমাৰ সোণোৱাল চৰকাৰৰ দিনত এটি ঘোষণা কৰিছিলে, আৰু তেতিয়াৰ যিসকল চৰকাৰী বিষয়ববীয়া আছিলে বা মন্ত্ৰী পাৰিষদ আছিলে, তেওঁলোকে ব্ৰাহ্মণসকলৰ কাৰণে ব্ৰাহ্মণ জাতীয় পৰিষদ এটি ঘোষণাৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। আৰু আমি আশা ৰাখিছো আজি আমাৰ এই ওদালগুৰি জিলাৰ মুখ্য স্থান বিশেষকৈ টংলা, আৰু এই টংলা ৰতনপুৰত এটা ইতিহাস প্ৰসিদ্ধ স্থান, আৰু ইয়াৰ ইতিহাস আজি আমি ঠাউকতে ক'বৰ কাৰণে অসুবিধা। কিন্তু আমাৰ যিখন আমাৰ ইতিহাস এখন আছে, 50 বছৰীয়া আমাৰ জীৱন